দাদা ভাইসকল আৰু মদাহী ছাত্ৰ সন্থা আৰু মদাহী জনগোষ্ঠীৰ জাতীয় সংগঠনৰ আমাৰ নেতৃবৃন্দ, লগতে ইয়াত উপস্থিত আমাৰ জিএম ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া, MCLA মন্টু বড়ো ডাঙৰীয়া, প্ৰাক্তন বিধায়ক সন্দীপ বসুমতাৰী ডাঙৰীয়া, আমাৰ মছলপুৰ জিলা কমিটিৰ বিষয়ববীয়াসকল, কোকলাবাৰী আমাৰ সমষ্টিৰ বিষয়ববীয়াসকল, আমাৰ পাৰ্টিৰ ডিভিৰাৰ আমাৰ CCLCC চেয়াৰমেন ডাঙৰীয়া আৰু উপস্থিত শ্ৰদ্ধাৰ দাদা ভাইসকল আৰু শ্ৰদ্ধাৰ ৰাইজ, মই আমাৰ মদাহী জনগোষ্ঠীৰ পৰম্পৰাগতভাৱে উদযাপন কৰি অহা নোৱাখোৱা ফেষ্টিভেল আৰু বৰমানী পূজাৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আজি এই বিশেষ দিনত উপস্থিত হ'বলৈ পাই আনন্দিত হৈছোঁ। মই এই প্ৰগ্ৰামত আহিব নোৱাৰিম বুলি ভাবিছিলোঁ, কিন্তু আপোনালোকে ইমান আন্তৰিকতাৰে যিহেতু এই প্ৰগ্ৰামটো আয়োজন কৰিছে, সেইকাৰণে মই উপস্থিত হ'বলৈ আহিছোঁ। বিটিআৰ অঞ্চলত যিমানখিনি জনগোষ্ঠী আছে, প্ৰত্যেকটো জনগোষ্ঠী নিজৰ নিজৰ ৰীতি নীতি আৰু সংস্কৃতি লৈ জীয়াই থাকিবৰ কাৰণে যিখিনি সুবিধা লাগে, যিখিনি বিভিন্ন ধৰণৰ সহায় লাগে, এইটো কৰিবলৈ আমি বিটিআৰ চৰকাৰে চেষ্টা কৰি আছোঁ। আৰু ইয়াত আমাৰ শৰণীয়াসকল, ৰাভাসকল, মদাহীসকল, হাজংসকল, বিভিন্ন আমাৰ জনজাতি আৰু খিলঞ্জীয়া লোকসকল আছে। এই জনগোষ্ঠীবিলাকৰ বিভিন্ন কাৰণত আগৰ সময়বিলাকত কিছুমান পৰম্পৰা, কিছুমান সাংস্কৃতিক বিষয়বিলাক লাহে লাহেকৈ হেৰাই যাব বিচাৰিছিলে, কিন্তু আজিৰ নেতৃত্বত আমাৰ সুৰেন্দ্ৰ আৰু যিখিনি টিম আছে, আপোনালোকে বহুত কষ্ট কৰি মদাহী জনগোষ্ঠীৰ বিভিন্ন বিষয়বিলাক উপস্থাপন কৰাৰ লগতে সমাধানৰ কাৰণে যথেষ্ট প্ৰচেষ্টা হাতত লৈছে। মই যোৱা কেইবাবছৰৰ পৰা জানো, মদাহীসকলৰ চাৰ্টিফিকেটৰ পৰা আদি কৰি বিভিন্ন সমস্যাবিলাক লৈ পেলাই আমাৰ নেতৃবৃন্দই যুঁজি আছে। মই আশা ৰাখিছোঁ এই সমস্যাবিলাক অতি শীঘ্ৰে সমাধান হ'ব। ইয়াৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰিম। আৰু এই বছৰ বিটিআৰ চৰকাৰে আমাৰ প্ৰত্যেকটো জনগোষ্ঠীৰ সকলোৰে নিজৰ নিজৰ আশা আৰু আকাংক্ষাটো সমাধান কৰাৰ কাৰণে যিবিলাক জনগোষ্ঠীৰ লক্ষ্য আছে, সেই লক্ষ্যত উপনীত হোৱাৰ কাৰণে প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে এটা ভিজন ডকুমেণ্ট আমি তৈয়াৰ কৰি আছোঁ। আৰু এই ভিজন ডকুমেণ্টত প্ৰত্যেকটো জনগোষ্ঠীৰ আৰ্থিক দিশ, শৈক্ষিক দিশ, সাংস্কৃতিক দিশবিলাক এই ভিজন ডকুমেণ্টত আমি লিপিবদ্ধ কৰি এটা ৰোডমেপ এটা আমি দিবলৈ বিচাৰিছোঁ। অহা 5 বছৰত, অহা 10 বছৰত, অহা 50 বছৰত এই জনগোষ্ঠীটো কোনটো কোনটো কামটো হাতত লোৱা উচিত, সৰ্বাংগীন উন্নয়নৰ কাৰণে, মানৱ সম্পদ উন্নয়নৰ কাৰণে, আৰু সেই দিশবিলাক আমি বাছনি কৰি সেই কামবিলাক কৰাত সহজ হওক বুলি পেলাই চৰকাৰীভাৱে কিছুমান কাম কৰা হৈছে। মই আমাৰ মদাহী ছাত্ৰ সন্থাৰ টিমক মই অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰে আমাৰ চৰকাৰৰ পৰা আপোনালোকক মাতা হ'ব। আপোনালোকৰ পুৰণি যিবিলাক মেমৰেণ্ডাম আছে, বিভিন্ন নথি পত্ৰবিলাক আছে, সেইবিলাক লৈ পেলাই চৰকাৰৰ লগত বহিলে এই কামখিনি কৰিব পাৰিব। এতিয়া য'ত য'ত মাটি বাৰীৰ সমস্যা আছে, এইবিলাক সমাধান কৰাৰ কাৰণে আমি বৈশ্যমতী বুলি এটা পৰ্টেল চৰকাৰে দিয়া হৈছে। তাত আপোনালোকে ডাইৰেক্ট আপোনালোকৰ মাটিবিলাক ট্ৰেন্সফাৰ কৰা, নামজাৰি কৰা, বিভিন্ন কামবিলাক অনলাইন মোবাইলৰ যোগেদি কৰিব পাৰিব। আমাৰ মদাহী অঞ্চলবিলাকত উন্নয়ন হোৱা নাই, ৰাস্তা পদূলিবিলাক ঠিক হোৱা নাই, অনুষ্ঠানবিলাক আমি ঠিকমতে কৰিব পৰা নাই। সেইকাৰণে আমাৰ যিখিনি ইয়াত মদাহী জনসংখ্যা আছে, সেই গাঁওবিলাকৰ উন্নয়নৰ কাৰণে আৰু বিভিন্ন সৰু সুৰা কাম, ক'ৰবাত কমিউনিটি হল বনাব লাগে, ক'ৰবাত কালভাৰ বনাব লাগে, এইবিলাকৰ কাৰণে যিখিনি অসুবিধা আছে, মই অতি শীঘ্ৰে আমাৰ মদাহী ছাত্ৰ সন্থাৰ লগত পুনৰ বহিম। যোৱা বছৰ চেষ্টা কৰিছোঁ যে 50 লাখ টকাৰ কিবা এটা অনুষ্ঠান বনাবৰ কাৰণে। আজি মই এই নোৱাখোৱা আপোনালোকৰ যি উৎসৱ, ইয়াৰ লগতে বৰমানী যি পূজা আছে, এই বৰমানী পূজা আৰু নোৱাখোৱা উৎসৱটো যাতে আপোনালোকে
ভালকে জীয়াই ৰাখে আৰু বাকী যিবিলাক আমাৰ মদাহী জনগোষ্ঠীয়ে কৰা পৰম্পৰাগত যিবিলাক আমাৰ বিভিন্ন কাৰ্যবিলাক আছে সেইটো যাতে আপোনালোকে একত্ৰিত হৈ এই পৰম্পৰাটো জীয়াই ৰাখে মই সেইটো অনুৰোধ কৰিছোঁ আৰু যিখিনি আমাৰ বকলাবাৰী আমাৰ তামোলপুৰ আৰু মছলপুৰ দিহিৰা এই বৃহত্তৰ অঞ্চলত যিখিনি আমাৰ মদাহী জনগোষ্ঠীৰ লোক আছে এই গোটেইখিনি সমস্যাখিনি কি সমস্যা আছে এইটো চোৱা চিতাৰ কৰাৰ কাৰণে অতি শীঘ্ৰে আপোনালোকৰ লগত খুব ডিটেইলছ কথা পাতিবলৈ মই আমাৰ MCLA মন্টু বড়ো ডাঙৰীয়া আৰু ইয়াত আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া আছে EM আৰু লগতে আমাৰ দিহিৰাৰ TCLCC চেয়াৰমেন ডাঙৰীয়াও ইয়াত আহি উপস্থিত হৈছে মই তিনিজনকো দায়িত্ব দিছোঁ যে আমাৰ যিখিনি মদাহী গাঁওবিলাকত সমস্যা আছে এই ডিচেম্বৰ মাহৰ ভিতৰতে আমাৰ যিখিনি নেতৃত্বৰ লগত বহি পেলাই সমস্যাখিনি যাতে ওলাই দিয়ে ইয়াৰ পিছত ডিচেম্বৰৰ শেষফালে পুনৰ মই আৰু একবাৰ আহি পেলাই মই আমাৰ মদাহী জনগোষ্ঠীৰ ৰাজ্যিক সংগঠনৰ লগত বহিম আৰু সেই গাঁৱৰ সমস্যাবিলাক বিশেষকৈ খেতি পথাৰৰ পৰা আদি কৰি যি সমস্যা আছে সেইখিনি সমাধান কৰাৰ কাৰণে দায়িত্ব ল'ম তো সেইকাৰণে মই দীঘলীয়া আৰু বক্তব্য ৰাখিব বিচৰা নাই অনাগত দিনত শিক্ষাৰ দিশত বিশেষকৈ গুৰুত্ব দিব লাগিব মই ছাত্ৰ সংগঠনত মই অনুৰোধ কৰিছোঁ এইবাৰ আমাৰ যিটো ছুপাৰ 50 আছিলে এই ছুপাৰ 50টো আমি ছুপাৰ 100 কৰি পেলাই তাত সকলো জনগোষ্ঠীৰ পৰা এজন দুজনকৈ প্ৰত্যেকটো জনগোষ্ঠীৰ পৰা আমি UPSCৰ কাৰণে APSCৰ কাৰণে এই জনগোষ্ঠীৰ যিসকলে হাইষ্ট নাম্বাৰ পাব আমাৰ যদিও বা আমাৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰটো টাচ কৰিব নোৱাৰিলেও এই নাম্বাৰটো টাচ কৰিব নোৱাৰিলেও মদাহী জনগোষ্ঠীৰ যিকোনো দুজন ছাত্ৰ বা ছাত্ৰী যিসকলে হাইষ্ট নাম্বাৰ পাব সেই দুজনৰ পৰাই আমি চিলেকশ্যন কৰিম APSC বা UPSC যাতে চৰকাৰে ফ্ৰী কোচিং কৰাব পাৰে ইয়াৰ কাৰণে দুজন আমি চিলেক্ট কৰিম কিন্তু আপোনালোকৰ APSC বা UPSC কোচিঙত যিসকল এপিয়াৰ হ'ব এন্ট্ৰেন্সত এই এন্ট্ৰেন্সৰ পৰা এই টেষ্টৰ পৰা যিসকলে বেষ্ট নাম্বাৰ পাব তাৰে পৰাই চিলেক্ট কৰা হ'ব আৰু প্ৰত্যেকটো জনগোষ্ঠীৰ তেনেকুৱা আমি দুজনকৈ দিব বিচাৰিছোঁ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰতো আমাৰ যিটো কোচিং হ'ব তাত মদাহী জনগোষ্ঠীৰ পৰা যিকোনো মেধাৱী দুজন ছাত্ৰ বা ছাত্ৰীক আমি চিলেকশ্যন কৰিম আৰু ইয়াৰ লগতে আমাৰ মেডিকেলৰ কাৰণেও যদি তেনেকুৱা কিবা ছায়েন্সত পঢ়ি এলিজিবল হয় যোনে নেকি নীট ক্লিয়াৰ কৰিব পাৰিব তেনেকুৱা ছাত্ৰ ছাত্ৰী ওলালে তেখেতকো আমি কোচিং কৰাত সহায় কৰিম গতিকে আজি মই এইখিনি কথাই ক'লো আপোনালোকক লগ পাই ভাল লাগিল এইবাৰ সকলোৰে ধান ভাল হৈছে মা লক্ষ্মীয়ে সকলোকে মৰম কৰিছে মই পথাৰে যেতিয়া গাড়ী চলাই যাই থাকোঁ পুৰা BTC অঞ্চলত চাই বহুত ভাল লাগিছে নৱেম্বৰ ডিচেম্বৰ এই দুটা মাহত আমাৰ গাঁওবিলাক এৰি যাব নোৱাৰা নিচিনা হয় কাৰণ পথাৰ ফালে গ'লে ইমান ভাল লাগে যে খেতিবিলাক খুব সুন্দৰ হয় আৰু আমাৰতো গাঁৱৰ মানুহবিলাকৰ কাৰণে ধানটোৱে সবচে ডাঙৰ যোনে ধান খেতি কৰিব নোৱাৰে তেখেতসকলৰ সদায় দুখত থাকে আৰু যিসকলৰ ধান খেতি কৰি ল'ব পাৰে সিহঁতৰ আৰু বছৰৰ কাৰণে মানে চিন্তা নাই কাৰণ আমাৰ কাৰণে ধানটোৱে সবচে ডাঙৰ চিন্তা তো সেইকাৰণে আজি ধানটো বহুত ভাল হৈছে পিছত আমাৰ খেতিয়কসকলৰ লগতো মই কথা পাতিম মই আমাৰ ষ্টুডেণ্টক পুনৰ মই অনুৰোধ কৰিছোঁ যে আমাৰ যিখিনি মদাহী গাঁওবিলাকৰ আছে তাত খেতিয়কসকলক লৈ পেলাই এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এটা বনাব পাৰে তাত 1000 খেতিয়ক লাগে আমাক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এটা বনালে তাত বহুত চৰকাৰী সুবিধাবিলাক পাব পাৰে এইটো পুৰুষৰো হ'ব পাৰে মহিলাৰো হ'ব পাৰে আৰু লগতে আমাৰ মই EM ডাঙৰীয়াক কৈছোঁ যে যিখিনি সেল্ফ হেল্প গ্ৰুপ আছে সেইখিনিও যাতে লিষ্ট কৰে অনাগত দিনত আমি কেনেকৈ সহায় কৰিব পাৰোঁ কেনেকৈ ট্ৰেইনিং দিব পাৰোঁ সেইটো আমি স্পেচিয়েলি কৰাৰ কাৰণে ব্যৱস্থা ল'ম মই সকলোকে পুনৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু আজি এইখিনি সুযোগ দিয়াৰ কাৰণে উদ্যোক্তা সকলোকে মই ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ बहुत बहुत धन्यवाद ज्ञापन करिছোঁ प्रमोद बड़ो ছাৰলৈ ইয়াৰ পিছতে আমি আমাৰ আমন্ত্ৰিত অতিথি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক দুআষাৰ ভাষণ দিবলৈ অনুৰোধ জনাইছোঁ